ব্লগ বনোৱা নাই মই যদি ডেইলি ব্লগ এটা বনাওঁ লগতে আপোনালোকক শ্বেয়াৰ কৰোঁ দিনটোত কি বনাওঁ তো আজি বনাম পনীৰ মছলা এটা ৰেচিপি ধুনীয়া মই হৈছে এই ৰেচিপিটো আপোনালোকক শ্বেয়াৰ কৰোঁ কেনেকৈ বনাওঁ তো চাই থাকিব দিনটোত কি কৰোঁ ৰাতিপুৱা ধুনীয়াকৈ গা চা ধুই আহি প্ৰথমে বন্তি চাকি লগাই ল'লোঁ থাপনাত তাৰপিছত দিনটো আৰম্ভ কৰোঁ খোৱা আগত প্ৰথমে বাকি ব্ৰাউনি খানাটো দিলো সিহঁতৰ আজি ছাগলী আছে খাই বহুত বেছি ভাল হ'ব তো বলো মায়ে ছাগলী বনাই পেলাই থৈ দিছে সিহঁতক এতিয়া অলপ দি দিম ছাগলী সানি পেলাই সিহঁতক দি দিম ছাগলী ভাত সানি ধুনীয়াকৈ সানি দিছোঁ এতিয়া চব ভোকত কি কৰি আছে সানি দিছে খানা দিয়ে সেইকাৰণে পুৰা এজনী বেহুচ হৈ গ'ল ভোকত খানা লাগে বাকি মামাম দিব ন পুৰা শুনিছে দিয়া মামাই দি আছে ৰ'বা ছাগলী ধুনীয়াকৈ খাবা এই তই দুখ কিয় কৰিছ দিব নহয় খানা চোৱা দেৰি কৰিছা কাৰণে তাই কি কৰিছে কেনেকৈ বাকী ব্ৰাউনি আহা মামাম দিছে নহয় তাই দুখ কৰি চোফাৰ ভিতৰত সোমাই আছে মুখখন দিব নহয় অলপ টাইম আজি দেৰি হৈ গ'ল তুলিকাৰ চ' তাই একদম দুখ কৰিছে এতিয়া মামাম খোৱা জল্দি জল্দি খোৱা বঢ়ি সিহঁতৰ খানা টাইমিং এটা আছে চ' দেৰি হৈ গ'লে বেয়া পায় আমাৰ তাইতো ছোৱালীজনীতো আৰু নাখায় আমি দেখিলেই নহয় কেনেকৈ খং কৰিছিল এতিয়া আমি খাওঁ ৰুটি সেইকাৰণে ৰুটি বেলি লৈছোঁ ৰহৰালি চোৱা ঘি এচামুচ লৈ লোৱা এয়া মোক খোৱাৰ পিছত দুইটাই খাই আছে এতিয়া মা আৰু তাই ইহঁতকেইটাই একদম লেজাৰ চকুটি মাৰি আছে কিবা পাওঁ নেকি ত' বিগ বছ চাই আছে চ' এতিয়া আপোনালোকক দেখাব বিচাৰিছোঁ আমাৰ এই বেলকনি আগৰ চিৰি আছিল পুৰণা সৰু চিৰি প্ৰথম বনাইছিলোঁ সেইখিনি এতিয়া ৰিপেয়াৰ কৰি আছোঁ ইয়াত এখন সৰুকৈ আমাৰ বেলকনিটো এক্সটেণ্ড হ'ব তালৈকে লম্বাকৈ বনাম এইখিনি দুটা চিৰি ভাঙা হ'ল এইখিনি কমপ্লিট চাদ হৈ যাব তালৈকে এইখিনি আমাৰ নতুন বেলকনিখন আপগ্ৰেড কৰিম আৰু এইখন আগবঢ়াই দিম চ' এইখিনি কাম এতিয়া চলি আছে আমাৰ ঘৰত দুটাক এবাৰ দেখাব বিচাৰিছোঁ এতিয়া আৰু পূৰা শুব এতিয়া সিহঁতৰ কাম নাই এতিয়া বনাম পনীৰ ঘোটালা তো ৰেচিপিটো বনোৱাৰ আগত পনীৰ আৰু কেপচিকম লৈ আহিব মানুহজনে তো তাৰপিছত বনাম দে না চ' ইয়াৰ দোকানৰ পৰা পনীৰ লৈ আহিলোঁ আৰু কেপচিকম এইটো ল'ব তাৰ হাতত গৈ পেলাই দিওঁ আৰু তো পনীৰ ঘোটালা বনাব হ'লে প্ৰথম আমাক কি লাগে মই জনাই দিওঁ আপোনালোকক প্ৰথম লাগিব দুটা পিঁয়াজ এটা কেপচিকম আৰু দুটা বিলাহী জলকীয়া দুটা আদা নহৰু আৰু এটা পনীৰ তে ঘোটালাটো বনোৱাৰ আগত পাচলিখিনি টুকুৰা বাৰীত কাটি লওঁ ময়ো কাটি ল'ম আপোনালোকেও কাটি ল'ব যিমান পাৰে সিমান টুকুৰা কাটিব আপোনালোকেও কাটি ল'ব ময়ো কাটি ল'ম যিমান পাৰে সিমান ভাল চপিংটো এনেকৈ ধুনীয়াকৈ সৰু টুকুৰা বাৰীত কাটি ল'ব এনেকুৱা মোৰ নিচিনাকৈ একদম সৰু এইটো গৰম হোৱাৰ পিছত মই অকণমান তেল দি দিম অলপ 1 চামুচ জিৰা দি দিম ইয়াত বাৰীত কাটি লৈছিলোঁ দি দিছোঁ অকণমান আৰু এতিয়া দিম কেপচিকম আৰু জলকীয়া এইখিনি অলপ মই ভাজি ল'ম অলপ গোটেইখিনি ভাজি ল'লোঁ এতিয়া মই দিম বিলাহী দি দিম
বিলাহীখিনি দিয়াৰ পিছত অলপ নিমখ অলপ দি দিব লাগে, তেতিয়া বিলাহীটো ধুনীয়াকৈ সিজি যায়। এইখিনি অলপ ভাজা হোৱাৰ পিছত এতিয়া দিম মছলা। প্ৰথম দিম আমি হালধি 1 চামুচ, তাৰপিছত দিম ধনিয়া পাউডাৰ আৰু দিম লাল মিৰ্চ আৰু গৰম মছলা। এইখিনি ভাজি হোৱাৰ পিছত এতিয়া মই দিম পানী জোখমতে। হাই হিটত এতিয়া ধুনীয়াকৈ পকাই ল'ম গোটেইখিনি। সময়খিনিতে এতিয়া মই পনীৰখিনি ইয়াত মিলাই দিম। গেমত ৰাখি এতিয়া অলপ সময়খিনি পকাই লওঁ। অলপ ভাজা হোৱাৰ পিছত এতিয়া মই দিম পানীখিনি। এতিয়া অলপ সময় ৰাখি দিম এইখিনি। কচুৰি মেথি, পনীৰ ঘোটালা আমাৰ ৰেডি হৈ গ'ল। এতিয়া মই অলপ চিজ দি দিছোঁ, আপোনালোকে নিদিলেও হ'ব, আমি অলপ দি দিছোঁ। তো আমি ৰুটিৰ লগত খাম কাৰণে অলপ গ্ৰেভি কৰি লৈছোঁ। আপোনালোকে যদি ভাতৰ লগত খাব পাৰে অলপ পনীয়াও কৰি ল'ব পাৰে। আপুনি এইটো খাই চাব, তাৰপিছত ক'ব বেলেগ পনীৰ ৰেচিপি পাহৰি জাষ্ট এবাৰ বনাই চাব, কেনেকুৱা লাগে আমাক কমেণ্টত জনাব। এতিয়া আহিছে আমি মন্দিৰ, মানে এইটো সময়ত পূজা হয়, আৰতি হয়। এইটো সময়ত সদায় আহোঁ। মই ক্লিপটো ৰাখি থৈ দিওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ এইটো। জুডিঅ'লৈ আহিছোঁ দুটামান বস্তু ল'বলৈ, তো যাওঁ। চ' আমি জুডিঅ' ভিতৰলৈ সোমাই গ'লোঁ। এইবাৰ উইণ্টাৰ কালেকশ্যন কাপোৰ আহিছে ইয়াত। চ' আমি এটা পিছত এটা চাব ল'লোঁ। মই এনেই জুডিঅ'ৰ কাপোৰ পচন্দ কৰোঁ। তাই কাজল চাজল ল'লে আৰু লিপষ্টিক ল'লে, ছোৱালী মানুহৰ বস্তুখিনি। আমি তাৰপিছত কেইটামান ফটো উঠিলোঁ, ক্লিক কৰিলোঁ। মই একচুৱেলি জুডিঅ' কাপোৰখিনি অলপ বিশ্বাস কৰোঁ, বেলেগ মলতকৈ কাপোৰটো কোৱালিটি ভাল পাওঁ মই ইয়াৰ। চ' ইয়াৰ পৰাই ল'লোঁ। তাই চেণ্ডেল এযোৰো ল'লে, তাত চালে হিল টাইপৰ চেণ্ডেল এযোৰ। চ' আমি এটা পিছত এটা কাপোৰ চালোঁ, গোটেইখিনি ভাল লাগিলে। তাই এটা দুটা বস্তু আৰু ল'লে কিবা কিবি ছোৱালী মানুহৰ। দেন মই এই শ্বাৰ্টটো চালোঁ, তাই ভাল লাগিছে বুলি কৈছে। মই নাজানো আৰু আপোনালোকে কি ভাবিছে কওকচোন। ভাল লাগিছে, কোনটো ভাল লাগিছে? কোনটো ভাল লাগিছে? এইটো এতিয়া গ্ৰীণটো ভাল লাগিছে। এইটো ল'ব পাৰা, কিন্তু বঢ়িয়া লাগিছে। এইটো গ্ৰীণ চাওঁ নেকি? চোৱাচোন এবাৰ পিছত, এইটো ভাল লাগিছে। মোৰ ইটো বেছি পচন্দ হৈছে। নাই, এইটো বহুত বেছি ভাল লাগিছে। সেইটোও ভাল লাগিছে, এইটোও বহুত বেছি ভাল লাগিছে। তাৰপিছত মই পেণ্ট এটাও ট্ৰাই কৰিবলৈ গ'লোঁ। মই সদায় চাই আছিলোঁ ক্ৰীম কালাৰ পেণ্ট এটা চব চাৰ্টৰ লগত চাজে যদি আপুনি ডাৰ্ক চাৰ্ট পিন্ধে। চ' এইটো পেণ্টটো চালোঁ, পেণ্টটো খুব ভাল লাগিছে। চ' মই ডাৰ্ক কালাৰ যদি চাৰ্ট কিনো বহুত ভাল লাগিব তাৰ লগত। চ' এই চাৰ্টতকৈ মই এইটো চাৰ্ট বেছি ভাল লাগিলে। চ' মই দুইটা চাৰ্টেই লৈ ল'লোঁ। তাৰপিছত আমি ওলাই আহিলোঁ বজাৰ কৰি। এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লাইক আৰু কমেণ্ট এটা কৰি থৈ যাব।